ঐ খাইপাত ফলাহত যোৱাৰ আগত এটা মান্তি যাব লাগে বুলি নাজান? তুমি কিটচেনত আছিলা যে লৰলৰিতে মাতিবই নহলে। আমি আহি থাকিম ভাই, তুমি ভাল পোৱা খিচমিচ লৈ। আৰু তোমাৰ কাহিনীটো বাকী থাকিল। হ'ব দে, ইমান ভাল পাই দেখুৱাব নালাগে। যদি সঁচাকে ভাল পাৱ অহাবাৰ ইয়ালৈ আহোঁতে লগত উৰ্মিলা বৌক লৈ আহিবি। বাইদেউ যাক যাক যাক। এক মিনিট ৰ'ব, ইহঁতে উৰ্মিলাৰ কথা কি কৈ গ'ল? আপুনি কোন? মই কোন বাৰু সেইটো পিছত ক'ম, আগতে কওকচোন কি কৈ গ'ল? অকল উৰ্মিলাৰ কথা নহয়, এটা কাহিনী কৈছে। এই শান্ত পৃথিৱীখনৰ হাবি কাটি এদিন মানুহে গাঁও সাজিছিল। তাৰপিছত গাঁওবোৰ কাটি নগৰ, এতিয়া নগৰ কাটি নৰক বনাই আছে। এই নৰক হোৱাৰ প্ৰাক মুহূৰ্তত জয়ন্ত বাপু, চোৱাচোন কেনেকৈ মাতি হেঁচিছে। শুনিছা জয়ন্ত বাপু, তাই আমাক মিছামিছি বদনাম কৰে। মই যে তাইতকৈ ধুনীয়া, তাকে লৈ ইহঁতৰ পেট পৰে। শুনিছ জয়ন্ত বাপু, তাই ইমান বেয়া বেয়া কথা কয়। মোৰ দেহত হেনো কোনোবাই বেৰ দিব লাগে। মই ধুনীয়া নে তাই ধুনীয়া কওকচোন? মই ধুনীয়া নে? মই আছো একদম চৰি ইমাৰ্জেঞ্চি ফোন, বুবুল আৰ্মিৰ ফোন, কাশ্মীৰৰ পৰা আহিছে। নাকান্দিবা, মই কৰিম তো, মই আছো নহয়। কি হৈছে? ঐ, কি হৈছে তহঁতৰ? হা, এই ধুনীয়া ধুনীয়া তিৰোতা দুগৰাকীক কষ্ট দি থাক হা? লাজ নালাগে? যা, মই সিহঁতক থৈ আহিম। যা, গলি নাই? নমস্কাৰ, মোৰ নাম ৰমা। গাঁৱৰ তিনিআলিটোত পিচিও এটা আছে। পিচিটো দেখিছো বাৰু, আপোনাৰ নামটোহে নাজানিছিলো। পিছে একো নাই, বিয়া হোৱাৰ এমাহ মানে হৈছে, লাহে লাহে জানি যাব। কওকচোন বাৰু কিয় আহিছিল? বুবুলে ফোন কৰিছিলে, এঘণ্টাৰ ভিতৰত আপোনাক পিচিঅত আহিবলৈ কৈছে। হয় নেকি? হয়। বাৰু ঠিক আছে, মই গৈ আছো দিয়ক। হেল্ল', আপুনি ভালে আছেনে? এমাহ 14 দিন হ'ল ঘৰত অকলে আছো। বৰকৈ মনত পৰিছে আপোনালৈ। অকলে কিয়? মাহীহঁতৰ আইনো? কেলে তাই পৰীক্ষা নাই জানো? কেতিয়াবাই গ'লগৈ আকৌ।
পদূলিলৈ সদায় বাট চাই থাকো। আপোনাৰ চিঠি এখন কিজানি পাওঁহে। নাকান্দিবা, মোৰ কথা পাতিবলৈ মন নাযায়। কাশ্মীৰত ইমান ডাঙৰ গণ্ডগোল চলি আছে, গম নোপোৱা নেকি? ফোন চিঠি সকলো বন্ধ কৰি থৈছে। বাৰু সেইবোৰ বাদ দিয়া। যোৱাকালি তোমাক মই সপোনত দেখিছিলোঁ। তোমাৰ বুকুৰ তিলটো পিছত আছো। গম পাইছোঁ। মই এতিয়া বেলেগ কেম্পত শ্বিফ্ট হৈছোঁ। টাইম পালে মই ৰমাৰ পিছত ফোন কৰিম, হ'ব? ঠিক আছে। ঐ, তোমাৰ মন নাযায়? হেল্ল'? হেল্ল'? যায়। পৰহি মই সপোনত কি দেখিছিলো জানে? টেঙৰ হৈ গ'ল চাগে। টাইম আপ। নামটো দেখোন সোধাই হোৱা নাই। নামটো কি আছিলে? কি নাম? যা কি চাইছো জানা যাচোন যা। শনি লগালি তই। আৰে শনি নহয় গৰু, তাই চাইকেলৰ চেইন পৰিছে। যা যা। তোৰ এইবোৰ বুদ্ধি শুনি মোৰ চৰ খাব মন নাই দেই। শিৱৰ নাম 3 বাৰ ল, ধুনীয়াকে যা। কিবা যদি হয় মোক চৰিয়াবি তই। যা 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 যা। যা। নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। কাশ্মীৰত সেনা আৰু সন্ত্ৰাসবাদীৰ সংঘৰ্ষত আহত হয় 5 সেনা জোৱান। প্ৰধানমন্ত্ৰীৰ দাবী। কি কৰিছে? মই আছো এনেই। ভালদৰে খোৱা বোৱা কৰিছে নে নাই? নাই, আজি শনিবাৰৰ ওপৰত ৰাখিছো। শনিবাৰৰ ব্ৰত? মই কিন্তু ছুটি কৰি হাড় কেইডাল খাব দিবলৈ নাই দেই। শুনিছানে? হেল্ল'? হেল্ল'? হ'ব, শীত পৰা পিঠিখনত তেল অকণমান সানি দিবলৈ সপোনতহে ক'ব লাগে। শুনকচোন, কালি সপোনত কি দেখিছিলো জানে? আচ্ছা, মই অলপ পিছত ফোন কৰি আছো হা, মোক মাতিছে। সেইদিনা প্ৰদীপ দাক মাতি ঢকুৱাৰ বেলখন দিয়াহি। মোৰ যে আজিকালি এই গৰু ছাগলীবোৰ খেদি থাকোতে সময়বোৰ পাৰ হোৱা হৈছে। সেই তেতিয়াই মমতাৰ চিঠি কবিতাটোলৈহে মনত পৰে। হয় নেকি? মই কবিতা এটা লিখিছো নহয়, শুনিব নেকি? শুনিম। ৰ'ব। কবিতাটোৰ নাম কথা। কথা। আচ্ছা, শুনা না, মোক পটককে মাতিছে, মই পিছত ফোন কৰি আছো হা। কথা। নিয়ৰ সৰিব নৌ পাওঁতে 9 বাজি ফুলটোত পখিলাটোৱে হাহাকাৰ কৰিছে। বতাহ এজাকে আগলি বাহক হাহাকাৰ কৰি বাৰে বাৰে সুধিছে, কথা পাতিবলৈ হাহাকাৰ কৰিছে।
টোপনি যাওঁ কেতিয়া কথাৰ কবৰত বহি নিথৰ হৈ ৰলো। বাহ কি ধুনীয়া পদ্য কেতিয়াৰ পৰা লিখা তুমি কবিতা तुम यहाँ क्या कर रही हो? দীপকে তোমাৰ কাৰণে ভাবিম। ৰূপ ক'ত তাক মাতাচোন মাতা ৰূপ মেমে মাতিছে কপিখনৰ পাছফালে কি লিখিছিলা এনেই মন গ'ল মেম একো লিখা নাই আই লাভ ইউ মেম আই কিছ ইউ মেম আই মিছ ইউ মেম কাণত ধৰ চৰি এতিয়া কোৱা সপোনত কি দেখিছিলা তুমি এইকেইদিন আমি অলপ প্ৰেছাৰত আছো এইবাৰ ছুটীত গ'লে সকলো প্ৰেছাৰ নোহোৱা কৰি দিবা তুমি শুনা না আজি কি ৰঙৰ পিন্ধি আছা তুমি আপোনাৰ ভাল লগা ৰংটো ৰঙা হয় নেকি সেইদিনা সপোনতো মই ৰঙা পিন্ধি আছিলো তাৰ পাছত আপুনি পিছফালৰ পৰা আৰ্মিৰ ড্ৰেছত আহি ঐ মোক মাতিছে মই যাওঁ হা বাই বাই আপুনি আপুনি এনেকৈ সাবটি ধৰিছিল কিমান যে ভাল লাগিছিল বহুত দিনৰ মূৰত মই আপোনাৰ হাতটো ধৰি পাইছিলো আপুনি মোক বহুত জোৰত সাবটি ধৰিছিল আৰু ময়ো আপোনাক জোৰত সাবটি ধৰিছিলো